হেল্ল' বন্ধুসকল, মই আপোনালোকক লৈ আহিছোঁ অসম চৰকাৰৰ চাকৰিৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ। পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব। কুৱেশ্যন নম্বৰ 1, তলৰ কোনখন জিলাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে? উত্তৰ কাছাৰ জিলা। কুৱেশ্যন নম্বৰ 2, শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰ 1671 চনত। কুৱেশ্যন নম্বৰ 3, অন্তিমজন আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল মানে আহোমৰ শেষ ৰজাজন। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ বৈদেশিক চোৰাংচোৱা সংস্থাটোৰ নাম কি আছে? উত্তৰ ৰ এজেন্সি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? উত্তৰ নলিনীবালা দেৱী। কুৱেশ্যন নম্বৰ 6, অসমীয়া ভাষাত থকা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ চিহ্নৰ যাত্ৰা। কুৱেশ্যন নম্বৰ 7, মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। বন্ধুসকল কুৱেশ্যনবোৰ লিখি ল'ব ভালদৰে। কুৱেশ্যন নম্বৰ 8, প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? উত্তৰ কন্যা। কুৱেশ্যন নম্বৰ 9, অসমীয়া ভাষাৰ অভিধান প্ৰথম কোনে লিখিছিল? উত্তৰ যাদুৰাম ডেকা বৰুৱাই। কুৱেশ্যন নম্বৰ 10, অসমত সূতাকল ক'ত আছে? উত্তৰ জাগীৰোডত। কুৱেশ্যন নম্বৰ 11, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা কোন? উত্তৰ অজিত ডোভাল। কুৱেশ্যন নম্বৰ 12, নাগালেণ্ডৰ ৰাজধানীখনৰ নাম কি? উত্তৰ কোহিমা। কুৱেশ্যন নম্বৰ 13, অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ৰাজীৱ গান্ধী। কুৱেশ্যন নম্বৰ 14, এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? উত্তৰ মোনাবাৰী চাহ বাগিচা। কুৱেশ্যন নম্বৰ 15, মোনাবাৰী চাহ বাগিচাখন অসমৰ কোন জিলাত অৱস্থিত? উত্তৰ বিশ্বনাথ চাৰিআলি।